World Heritage Area Hayungari Manas Hagramayaw Zip Junar Theinaikhौ होबथानांगौनि खौरां मेल हायुङारि मानास हाग्रामायाव गान्दा मैदेर मोसा मै बायदि बायदि जिब जुनार थैनायखौ होबथानांगौनि दाबि खालामदों आसु आसा आख्रासु एबिएम सुखौ लाफानानै जिब्रैथा संगठनफोरा हेफाजाब होफादों ग्रेटार मानास टुरिजम एन्ड डेभलपमेन्ट ससाइटिनि खौरां मेलाव मानास टाइगार प्रजेक्टनि फिल्ड डाइरेक्टर बैबब सि मादुरखौ होखारनांगौनि दाबि खालामदों मानास टुरिजम एन्ड डेभलपमेन्ट ससाइटिया फैगौ 9 जुलाइयाव खानाय लान्थासनानै मोनसे हाबाफारि लागोन आरोबाव 14 जुलाइयाव मानासनि नैथि गेटआव दुंहाव थासारिनि हाबाफारि लागोन 20 जुलाइयाव बाइक रेली बेनि उनाव सरकारा जेबो राहा लायाब्ला फैगौ 29 जुलाइयाव बुहुमनां मोसा सान बे सानखौ बरपेटा रडनिफ्राय मानास डिभिजन मावख'आव आवग्रिना फैनो बादा होगोन होननानै खौरां मेलनि गेजेरजों गोख्रों सोंखारिनानै बुंदों कनजारभेशन एंड टुरिज्म डेभलपमेंट ससाइटी आयोजन करा प्रेस मिटिंआव आङो संबाद कर्मचारिफोरनो स्वागत जनायছো যোৱা 27 জুলাইত যিটো কংকাল এটা মানাস ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছিল যিটো একমাহ আগতে পুচি হৈ আছিল যাত আমাৰ কাহিকামা ৰেভিনিউ গেটৰ আণ্ডাৰত থকা কেম্প চিধাজাত তাৰ ওচৰত জাষ্ট 500 মিটাৰ আঁতৰত এইটো পাব্লিছ নকৰাকৈ ৰাখিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু এইটো পাব্লিছ হ'লে 29 তাৰিখে তাৰপিছত আমি এটা ফিল্ড ডাইৰেক্টৰৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ তো অফিচিয়েলি এতিয়ালৈকে বা কোনো সঁহাৰি বিটিচি গভৰ্ণমেণ্ট বা অসম চৰকাৰৰ পৰা আমি এতিয়ালৈকে পোৱা নাই আৰু এই ক্ষেত্ৰত মই এটা ষ্টৰী পুনৰবাৰ মই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰি আছোঁ যে যোৱা ডিচেম্বৰ মাহৰ পৰা আমি মানাস ৰাষ্ট্ৰীয় উদ্যানে 3টা বেংগল টাইগাৰ 2টা হাতী আৰু এটা ৰাইনো হেৰুৱাইছোঁ যিবিলাক আচলতে এইটো পাব্লিছ হোৱা ঘটনাহে আৰু পাব্লিছ নোহোৱাকৈ কিমান কি ঘটনা ভিতৰত হৈ আছে সেই বিষয়ে আমি নাজানো আৰু মই ৰিচেণ্ট 2-4 দিনৰ আগতে এটা আৰু মই খবৰ পাইছোঁ ৰাইনো ক্ৰচিং হোৱা বুলি মোৰ হাতত বা যেনিবা এভিডেঞ্চ আহি পৰা নাই আৰু হয়তো যেনেকৈ 27 তাৰিখৰ ইনচিডেণ্টটো গাপ দি ৰখাৰ চেষ্টা কৰা হৈছিল আৰু এভিডেঞ্চ পোৱাৰ পিছত পাব্লিছ হ'ল এইটো যদি তেনেকৈ হয় তো এইটো বহুত ভয়ানক কথা হ'ব আৰু লাষ্ট 1 ইয়াৰ ধৰি 1 বছৰ ধৰি জুলাই মাহ 1 বছৰ হ'ল আমি মানাসৰ ক্ষেত্ৰ সঞ্চালক প্ৰধান ডক্টৰ বৈভৱ সি মাথুৰক ইয়াৰ পৰা বদলি কৰাৰ ক্ষেত্ৰত যথেষ্ট আমি আন্দোলন কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিলোঁ প্ৰমোদ প্ৰধানক লগ কৰিছোঁ চন্দ্ৰমক লগ কৰিছোঁ তো আমাৰ এই ক্ষেত্ৰত কোনো আমাক গুৰুত্ব আৰোপ কৰা হোৱা নাই তো সেয়েহে আজি আমি প্ৰেছ মিটৰ জৰিয়তে জনাব বিচাৰোঁ যে যেতিয়ালৈকে আমাৰ যিটো সমস্যাৰ আমি দাবী উত্থাপন কৰিছোঁ যে যিটো গড় হত্যা কৰা হ'ল তাৰ এটা তদন্ত হ'ব লাগে তাক কৰায়ত্ব কৰিব লাগে বা হাতীৰ দাঁত কাটি লৈ যোৱা হ'ল আজি ফেব্ৰুৱাৰী মাহতে তাৰ কোনো ৰিপৰ্ট আজিলৈকে ডাটা পাব্লিছ কৰা হোৱা নাই আৰু বৰ্তমান অৱস্থাত মই এনেকুৱা এটা পৰিৱেশৰ ক্ৰিয়েট কৰি পেলাইছে বৈভৱ সি মাথুৰে এতিয়া আমি এজ এ পাব্লিক বা সাংবাদিক সকলো যদি বিচাৰে যে ভিতৰত কিবা এটা ইনচিডেণ্ট হৈছে যাব বিচাৰে তো যাব নিদিয়ে মই লাষ্ট ইনচিডেণ্ট এটা শ্বেয়াৰ কৰিব বিচাৰোঁ আপোনালোকক আমাৰ বিছপানী কেম্পৰ ওচৰতে আমাৰ যিটো মথাউৰি আছে তো সেইটো 2টা বহুত বেয়া জেগাত ইৰোশ্যন হৈ আছে তো মই নিজে যাব বিচাৰিছিলোঁ তো মোক যাব দিয়া নহ'ল যদিও মই সাংবাদিকক এই কথাটো জনোৱাৰ পিছত সাংবাদিকে যাবলৈ চেষ্টা কৰিছিল তো তেখেতসকলকো এই বিষয়ত যাব দিয়া নহ'ল তো এই যিটো এটা গেপ মেইনটেইন কৰিছে নিজাববীয়া মালিকী স্বত্বৰ দৰে এটা নিজৰ প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰিছে আৰু এইটো বা আমি কেতিয়াও গ্ৰহণযোগ্য গ্ৰহণ নকৰোঁ সেয়ে আজি এই প্ৰেছ মিডিয়াৰ জৰিয়তে মই জনাব বিচাৰোঁ আমি বহুতকেইটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ এই বিষয়ে আমাৰ কাৰ্যকাৰী সভাপতি আছে তেখেতে বিশদভাৱে ক'ব আপোনালোকক আমাৰ 9 তাৰিখে সমূহীয়া মুণ্ডন অদৰলংগ প্ৰতিবাদ হ'ব 14 তাৰিখ ধৰ্মঘট অনুষ্ঠান হ'ব আৰু 20 তাৰিখে বাইক ৰেলী হ'ব আমাৰ এণ্টাৰ মানাস ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছতো যদি কোনো সঁহাৰি নাপাওঁ তেতিয়াহ'লে আমি 29 তাৰিখ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে গ্লোবেল টাইগাৰ ডে বুলি কয় বিশ্ব ব্যাঘ্ৰ দিৱস তো সেইদিনা আমি 5000ৰো ওপৰৰ মানুহ গেডাৰিং কৰে বৰপেটাৰ যিটো হেড অফিচ ডিভিজন অফিচ তাত আমি ঘেৰাও কাৰ্যসূচী কৰিছোঁ বিগত এটা কথা আমি ক'ব লাগিব যে মানাস ৰাষ্ট্ৰীয় উদ্যানক অসম চৰকাৰে অলপ অৱহেলা কৰা যেন আমাৰ অনুভৱ হৈছে কাৰণ 1 বছৰ জুলাই টু জুলাই 1 বছৰ হ'ল আমি আন্দোলন কৰি আছোঁ আমাৰ কথাখিনি আমি কৈ আছোঁ যদি সেই সময়ত ইনিচিয়েটিভ ল'ল হয় তেতিয়াহ'লে আজি আমাৰ এই আমি 3টা বেংগল টাইগাৰ এটা ৰাইনো 2টা হাতী হেৰুৱাব লগা নহ'ল হয় আৰু এটা মই ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰোঁ যোৱা ফেব্ৰুৱাৰী মাহত টাইগাৰ
কাৰণে যিটো কেমেৰা ট্ৰেপ লগোৱা হয় বাঘ গণনাৰ কাৰণে, ফেব্ৰুৱাৰী মাহতে মানে হাথিয়াৰ লৈ মানে বন্দুকধাৰী জংঘলত ঘূৰা ফটো কেমেৰা ট্ৰেপত বন্দী হৈছিল। আৰু এই গোটেইখিনি ডাটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত আছে। সেই সময়তো যদি বা অসম চৰকাৰে মানে ইনিচিয়েটিভ ল'ল হয়, তো আজিৰ এই পৰিৱেশটো হয়তো আমি বেংগল টাইগাৰকেইটা হেৰিব লগা নহ'লই। আৰু তো বহুত দুৰ্ভাগ্যজনক, আমাৰ ইণ্ডিয়ান ফৰেষ্ট ডিপাৰ্টমেণ্টে, ভাৰত চৰকাৰে এটা বেংগল টাইগাৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট পইচা, কৰোৰ টকা খৰচা কৰি আছে। তাৰ পিছতো এজন ফিল্ড ডাইৰেক্টৰেটৰ বিফলতাৰ কাৰণে আমি ইমানখিনি আজি হেৰিব লগা হ'ল। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। আৰু আজিৰ তাৰিখত আমি এই সংবাদমেলৰ জৰিয়তে আপোনালোকক অৱগত কৰাৰ কাৰণে আমি আটাইতকৈ দুখ পাইছোঁ। কাৰণ মানাহক লৈ আমি বেয়া খবৰ দিব নিবিচাৰোঁ। এতিয়া আমি এটা ভাল বাৰ্তা, ভাল এটা পৰিৱেশ আমি গঢ়িবলৈ আমি সকলোৱে মানে ব্যৱস্থা গ্ৰহণ কৰোঁ বা সকলোৱে পৰ্যাপ্ত পৰিমাণে আমি চেষ্টা কৰোঁ। কিন্তু তাৰ মাজতো একাংশ বিষয়াই যেনেধৰণে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ধ্বংস কৰাৰ কাৰণে লাগিছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আমি এনেকুৱা বিষয়া কৰ্মচাৰীক আমাক কেতিয়াও নালাগে। আমি সেইটোৰ কাৰণে আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক আহ্বান কৰিছোঁ, যদি সঁচাকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানক বচাব লাগে তেতিয়াহ'লে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আপোনালোকে ৰাইজক এৰি দিয়ক। ৰাইজে যোনটো হিচাপে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো হিচাপে ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ আমি দেখিবলৈ পাইছোঁ চিতাজাৰ ভিতৰত মাত্ৰ 500 মিটাৰ ডিষ্টেঞ্চত এটা কংকাল উদ্ধাৰ হ'ল। আমাৰ অসম গৌৰৱ বা ভাৰতৰ গৌৰৱ, আমাৰ এশিঙীয়া গড় মাৰি পেলালে আৰু তাৰ পিছতো বিষয়া কৰ্মচাৰী আজি নিমাত হৈ আছে। আজি তেওঁলোকৰ কোনো এটা তথ্য নাই যে কোনজন চোৰাং চিকাৰীয়ে তাতে হত্যা কৰিলে। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত চাং পাতি তেওঁলোকে বাহৰ পাতি আছে। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকৰ কেমেৰা, যি গোপন কেমেৰা তেওঁলোকে স্থাপন কৰিছে, তাতে ফটো কেপচাৰ কৰি আছে। কিন্তু তেওঁলোকে কিয় আজিৰ তাৰিখত ৰাজহুৱাভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? নিশ্চয় ইয়াতে ৰহস্যৰ আৱৰ্তত। গতিকে আমি চৰকাৰক আহ্বান কৰিছোঁ, সঁচাকৈ যদি মানাহ ৰাষ্ট্ৰীয় উদ্যান বচাব লাগে, সংৰক্ষণ কৰিব লাগে, তেতিয়াহ'লে কিন্তু ব্যৱস্থা গ্ৰহণ কৰক। আমি যোনজন বিষয়া ইয়াতে জড়িত হৈ আছে, আমি 1 বছৰ হ'ল আজি আন্দোলন কৰি আছোঁ যে তেওঁ না মানাহৰ দাঁতি কাষৰীয়াৰ লগত কোনোবাৰ লগত মিল আছে, না কোনোবা এটা ভাল কাম কৰি আছে। আজি আমাৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে। নিশ্চয় একাংশ বিষয়া যিসকল মানে সেইটো টাইমত মানে দালালি কৰা আছিলে বা বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছিলে, তেওঁলোকৰ লগত আজি উঠা বহা বা মিতি ৰেলি কৰিবলৈ দেখিবলৈ পোৱা গৈছে। গতিকে আমি নাভাবোঁ এনেকুৱা হ'লে মানাহ ৰাষ্ট্ৰীয় উদ্যান বাচিব। গতিকে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিছোঁ যে যোৱাবেলি আমি দেখিবলৈ পাইছোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত কোনো এটা মুখ্যমন্ত্ৰী এনেকুৱা পদাৰ্পণ কৰা নাই। তৰুণ গগৈৰ বাহিৰে তাক কোনো এটা মুখ্যমন্ত্ৰী আমাৰ ইয়াতে মানাহ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা নাই। আমি আহ্বান কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে আপুনি মানাহ ৰাষ্ট্ৰীয় উদ্যানত একবাৰ গুৰুত্ব দিয়ক। আপুনি নিশ্চয় লোৱাৰ আছামৰ এখন মুখ্যমন্ত্ৰী, এইটো হিচাপে আমি আহ্বান কৰিছোঁ। নিশ্চয় কোকৰাঝাৰ, বঙাইগাঁও বিভিন্ন জিলাত আপুনি গৈছে, কিন্তু আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত একবাৰ মাতিছোঁ, আপুনি নিশ্চয় আহি চাওক। আমাৰ ইয়াৰে যোনটো নেকি পৰিৱেশ, ইয়াৰে যোনটো নেকি ক্ষতি হৈছে, সেই ক্ষতিবোৰ আজি আমি পুনৰ নিবিচাৰোঁ। আজিৰ তাৰিখত আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰাৰ কাৰণে বাধ্য হৈছোঁ। আমি অহা 14 জুলাই তাৰিখে 9 জুলাইৰ পৰা আছে, ক্ষমা কৰিব, 9 জুলাইকে আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। 14 জুলাই তাৰিখে আমাৰ অৱস্থান ধৰ্মঘট প্ৰথম গেটত আমাৰ 3 ঘণ্টীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। 20 জুলাই তাৰিখে আমি বাইক ৰেলী সমগ্ৰ হালবাৰী আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গোটেই ৰাইজ ওলাই আহিব আৰু বাইক ৰেলী এটা ভূঞাপাৰা হৈ আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এটা বাইক ৰেলী আহ্বান কৰা হৈছে। লগতে ইয়াৰ পিছতো যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে 29 জুলাই ৱৰ্ল্ড টাইগাৰ ডে আমি মানাহ ডিভিজন অফিচ বৰপেটা ৰোডত আমি 5000 মানুহ সমবেত হোৱাৰ কাৰণে আমি বাধ্য হৈছোঁ। আমি চৰকাৰক বাৰম্বাৰ জনাই আহিছোঁ, BTC প্ৰশাসনক জনাই আহিছোঁ। তাৰ পিছতো আজিৰ তাৰিখত আমি কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই। আজিৰ তাৰিখত আমাৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই। আমি সন্দেহ হৈ আছে যে ইয়াতে কোন এটা এনেকুৱা ডাঙৰ বিষয়া জড়িত আছে, যাৰ কাৰণে তেওঁৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে ভয় খাইছে। ইতিমধ্যে আমি গম পাইছোঁ, কিছুদিন আগতে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ হৰিণা মাংস বিক্ৰী কৰা আমাৰ লক্ষ্য আমাৰ চকুত পৰিছে। আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ যে হৰিণা মাংস মুকলিভাৱে বিক্ৰী কৰা হৈ আছে। কিয়, কাৰ স্বাৰ্থত মানাহখন ধ্বংস কৰা হৈ আছে? গতিকে আমি চৰকাৰক আহ্বান কৰিছোঁ, আজি বনৰ কথা কয়, আজি প্ৰতিটো গছজোপাৰ কথা কয়, বন ৰজাৰ কথা কয়,
মানাহ সংৰক্ষণৰ কথা কয়, জীৱ জন্তু সংৰক্ষণৰ কথা কয়, কিন্তু আজিৰ তাৰিখত বন মন্ত্ৰী কি আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চকুত পৰা নাই নেকি? তেওঁৰ অৱগত নহয় নেকি? আমি আহ্বান কৰিছোঁ, আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰক প্ৰত্যাহ্বান জনাইছোঁ। আপুনি আমাক কৈছিলে যে যিকোনো তথ্যত আপোনালোকে মোৰ লগত আলোচনা কৰিব পাৰিব আৰু মই ব্যৱস্থা গ্ৰহণ কৰিম, কিন্তু আজিৰ তাৰিখত কিয় আপুনি ভয় খাইছে? এইটো আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি আপোনাক আহ্বান জনাইছোঁ। যদি সঁচাকৈ আপুনি যদি চিৰিয়াছ, তেতিয়াহ'লে ইমিডিয়েটলি একশ্যন লওক, অন্যথা কিন্তু আমি আৰু জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। আপোনালোকৰ এক নম্বৰতে দাবী আছে যে আমাৰ ইয়াতে যিজন ডাইৰেক্টৰ আছে, আমাৰ লগত কোনো ধৰণৰ মিলা প্ৰীতি নাই। আমি দেখি আহিছোঁ যোৱা বছৰৰ পৰা আমাৰ এই তীব্ৰতৰ আন্দোলন চলি আছে। তাৰপিছত এজন আমি আশা কৰিছিলোঁ যে কিবা এটা পদক্ষেপ ল'ব, কিন্তু আমাৰ ৰেঞ্জাৰহে চেঞ্জ হ'ল, আৰু ৰেঞ্জাৰ চেঞ্জ হোৱাৰ পিছতো আমাৰ ৰেঞ্জাৰৰ লগত আজিলৈকে কোনো ধৰণৰ এনেকুৱা বৈঠক হোৱা নাই। আমি সন্দেহ হৈ আছে যে কিহৰ কাৰণে ভয় খাইছে আৰু কি স্বাৰ্থত তেওঁলোকক আজি বদলীকৰণ কৰাৰ কাৰণে তেওঁলোকে ভয় খাইছে। গতিকে আমি ইমিডিয়েটলি এইটো একশ্যন লাগে, আৰু এইটোৰ ভিতৰত আজি মানাহখন ধ্বংস হোৱাৰ পথত গতি কৰি আছে। স্পষ্ট হৈ পৰিছে যে আমি ইমান চোৰাং চিকাৰীক গুলি মাৰা কৰায়ত্ব কৰা, তাৰপিছতো এটা ৰাইনক চিকাৰ কৰা, হৰিণাৰ মাংস বাহিৰত পোৱা যোৱা, বা বাঘৰ ছাল আমি পাইছে, বাঘৰ মাংস ভূটানত উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1990 চনত, আৰু সেই সময়তে আমাৰ এৰিয়াটোত BTCত এটা আন্দোলন ঘোষণা কৰা হৈছিল, আন্দোলন হৈছিল, যাৰ ফলত আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, মানাহ যিহেতু 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট, সেইটো ইনডেঞ্জাৰ হিচাপে ঘোষণা কৰা হৈছিল। আৰু তাক পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি অলমষ্ট প্ৰায় 15 বছৰ কষ্ট কৰিব লগা হৈছিল, আৰু সেইটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ বিভিন্ন গভৰ্ণমেণ্ট এজেঞ্চি, নেশ্যনেল কেটেগৰী NGOৰ সহযোগত 2011 চনত। আজিৰ ডেটত পুনৰ এই যিবিলাক আৰম্ভ হ'ল, যে 3টাকৈ বাঘ মৰিল বা 2টা হাতী মৰিল, এটা ৰাইনো মৰিল, এনেকৈ যদি হৈ যায়, তেতিয়াহ'লে ৱৰ্ল্ড হেৰিটেজ চাইট পুনৰবাৰ আমাৰ হাতৰ পৰা গুচি যাব। আৰু মই আমাৰ BTC প্ৰশাসন আৰু অসম চৰকাৰক এটা মই অনুৰোধ জনাব খোজোঁ, যদি মানাহ ৰাষ্ট্ৰীয় উদ্যান বচাব নোৱাৰে, তেতিয়াহ'লে আমাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰি দিয়ক, সকলোৱে পুচিং কৰক, সকলোৱে খেতি কৰক, সকলোৱে জীৱ জন্তু মাৰক, তাততো আমাৰ একো ক'ব লগা নাই। আমি কোনো টুৰিজিম বিজনেছ কৰি খাম বুলিও ভবা নাই। এতিয়া আৰু খেতি কৰি খোৱাৰ গোটেই কাৰণে এটা স্ক'প হ'ব, বা যদি মানাহ যিটো উই হেভ টু বেক, আমি ৰিটাৰ্ণ হ'ব বিচাৰিছোঁ 1928 চনত টাইগাৰ হিচাপে ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল, আৰু টাইগাৰ হিচাপে যদি ঘোষণা কৰে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা হ'লে কোনো পাব্লিকক কোনো মানা কৰিব নোৱাৰে, যিকোনো মানুহ গৈ চিকাৰ কৰিব পাৰে, গছ কাটিব পাৰে, খেতিও কৰিব পাৰে। এইকাৰণে গভৰ্ণমেণ্টক মই অনুৰোধ জনাম, যদি মানাহ যদি বচাব নোৱাৰে, তেতিয়াহ'লে মানাহ ৰাষ্ট্ৰীয় উদ্যান, মানাহ টাইগাৰ প্ৰজেক্টক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিব লাগে। BA BSc हाबनो गोनां फरायसाफोरनि थाखाय गोनां फोसावथाय। गसाइगाव जारागुरि गोविन्द बसुमतारी फरायसालिमायाव BA BSc डिग्रीनि मुं थिसननाया सोलिगासिनो। गिबिसिन मुं थिसनहैनाय सा 150सिम फरायसाफोरा बेसेन नाङाजासे मुं थिसननो हागोन। 150निफ्राय 200 सानि गेजेराव 75% रेहाय, 201निफ्राय 250सिम 50% रेहाय, आरो 251निफ्राय 600नि गेजेराव मुं थिसननायनि रांखौ 25% रेहाय होनाय जागोन। जारागुरि गोविन्द बसुमतारी फरायसालिमाया बड'लेण्ड मुलुगसोलोंसालिजों गनायथि होजानाय गुनगोनां फोरोंगिरिफोरजों लोगोसे फरायसाफोरनि गाहाम सुबिदा गोनां फरायसालिमा। बड', इंराजि, एसामिस, पलिटिकल साइन्स, हिस्टरी, इकोनमिक्स, एडुकेशन, फिलसफी, ससियोलॉजी, जिअग्राफी आरो मेथ्स आयदाफोरखौ लानानै फरायसाफोरा बे फरायसालिमायाव फरायनो हागोन। लोगोसेयैनो फरायसाफोरा लाइब्रेरिनि सुबिदा, एक्सट्रा कारिकुलार एक्टिभिटीज, कैरियर काउन्सेलिं, सांग्रांथियारि हाबाफारि, रिविजन क्लास, लोगोसे स्पोकन इंग्लिश, सेल्फ डिफेन्स आरो कम्पिउटारनि उफ्रा सोलोंथायबो लानो हागोन। गोनो गोथो मोनदोंब्ला दानो 9706680878 7002271 आरो 7002131754 जानबुं अनजिमायाव जगाजग खालाम। कलेज वेबसाइट www.gbcj.edu.in, इमेल ID govindcollege@gmail.com।